নমস্কাৰ চিকেন চিপছ ডিপছ এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিছোঁ। প্ৰথমে এটা বাটিত 1 কাপ পানী, এটা পিঁয়াজ এইদৰে কাটি লোৱা, দুটা কেঁচা জলকীয়া, 5 চামুচ নেমুৰ ৰস, আধা চামুচ নিমখ আৰু 1.5 চামুচ সয়া চচ ভালদৰে মিলাই মই এই চচখিনি ৰেডি কৰি ল'লোঁ। এতিয়া এই মাংসখিনি মই এইদৰে থেতালি লৈছোঁ। দুইফালে ভালদৰে থেতালি লৈ এইখিনি ৰাখি থৈছোঁ এইদৰে। এতিয়া এই কণী দুটাত অকণমান নিমখ দি মই ভালদৰে ফেটি ৰাখি থ'ম। তাৰ পাছত এই মাংসখিনিত সোৱাদ অনুসাৰে নিমখ, আধা চামুচ নহৰু বটা, আধা চামুচ আদা বটা আৰু অকণমান জালুকৰ গুড়া ইয়াত দি লৈ এইখিনি ভালদৰে সানি প্ৰায় 20 মিনিট সময় ৰাখি থ'ম। এতিয়া এই প্লেটখনত কৰ্ণফ্ল'ৰখিনি উলিয়াই লৈছোঁ আৰু এই মাংস টুকুৰাটো কণীত ডুবাই লৈ কৰ্ণফ্ল'ৰত এটা লেয়াৰ দি আকৌ এবাৰ কণীত ডুবাই দিছোঁ। তাৰপিছত ৰাখি থোৱা এই অটছখিনিত এই মাংস টুকুৰা এইদৰে লেটিয়াই দিছোঁ, ভালদৰে চাৰিওফালে লগাই দিছোঁ। এই টুকুৰা মাংস হৈ গ'ল। এতিয়া মই এই ৰাগি ফ্লেক্সেৰে আন এটুকুৰা মাংস বনাম। আগৰ পদ্ধতিটোৰে এইদৰে কৰি লৈ এই ৰাগি ফ্লেক্সখিনি ভালদৰে লগাই দিম। এয়া এইটুকুৰা মাংস হৈ গ'ল। এতিয়া এই মাংসখিনি মই ভাজিম। কেৰাহীত তেল গৰম হ'ল। এতিয়া মাংস টুকুৰা লাহে লাহেকৈ তেলত দি দিলোঁ। এইদৰে প্ৰায় 8 মিনিটমান সময় মই তেলত ভাজিম। এতিয়া মই গেছটো অকণমান কমাই দিওঁ। এই 8 মিনিট প্ৰায় হওঁ এয়া মাংসকেইটুকুৰা হৈ গ'ল। এয়া ৰাগি ফ্লেক্সেৰে বনোৱা মাংস টুকুৰা। আৰু এই টুকুৰা অ'টছ দি বনোৱা মাংস টুকুৰা। মাংস টুকুৰাটো মই এইদৰে কাটি লৈছোঁ।
এয়া মাংসখিনি মোৰ হৈ গ'ল। মোৰ এই ৰেচিপিৰ ভিডিঅ'টো যদি চাই ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব। কিবা সাজেশন থাকিলে কমেন্ট কৰিব আৰু নতুনসকলে সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।